ৰাইডাৰ প্ৰ ৰাইডাৰ ৰাইডাৰ লৈ কেনে তো ৰাইডাৰে অ আচ্ছা ৰাইডাৰ লৈ ৰাইডাৰ ন এইটো জিন্দা আছে নে আছো আৰু যাবানে আগলৈকে যাম ইচ্ছা আছে হয় নেকি আচ্ছা বঢ়িয়া কুঁৱাৰ পানী বহুত দ আছে নহয় তাই মই উঠাব পাৰিম চাচোন বাহ পানী চাগে বঢ়িয়া ফ্ৰেছ পানী হ'ব আৰু এতিয়া অলপমান ফ্ৰেছ লাগছে ভালকৈ দ তো গাইছে আমাৰ চাহ পাতি আহি গ'ল বাকী এটা কথা হৈ গ'ল মোৰ লগততো ই মানে গাখীৰ চাহ নাখায় কিয় নাখায় হেল্থ কনচিয়াছ কি হয় হেল্থ কনচিয়াছ হয় মই সেইকাৰণে গাখীৰ চাহ নাখাওঁ ৱাও গাখীৰ চাহ নাখাওঁ চেনি নাখাওঁ তো বাকী পানী এইবিলাক এতিয়া ময়ে মাৰিব লাগিব এইটো নাখায়ে বাদ দি দিয়ক ইয়াক ধৰি লাভ নাই কিন্তু মই খাম নাই ভাগ নিদিওঁ এনেকুৱা এটা মজা জেগাত ৰখিছোঁ ভিউ চাওক গাইছ এনেকুৱা আল্টিমেট ভিউ তাৰমানে একদম খুচ হৈ গৈছোঁ বাকী আৰু সিফালেও দেখাই দিছোঁ এইফালে ইয়াৰ পৰা যেতিয়া পানী এৰি দিয়ে তেতিয়া এনেকৈ ইয়াৰ পৰা এনেকৈ পানী যায় আপোনাৰ গোটেই সাগৰ যেন হৈ যায় বোলে ইয়াতে মই দেখা নাই ইয়াতে মোৰ লগৰ ল'ৰা যিজন আহিছে মোৰ লগত সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় তো সি গোটেইখিনি মোক দেখাই আছে আৰু বাকী মই আপোনালোকক এতিয়া দেখাই আছোঁ গোটেইখিনি বাকী এনেকুৱা এটা আল্টিমেট মানে লোকেশ্যনত আছোঁ মানে এতিয়া তো আপোনালোকক মই ভালকৈ গোটেইখিনি দেখাই দিছোঁ চাই লওক চাৰ্চ ইয়াতে ৰাস্তাৰ কাষতে বাকী এতিয়া এইটো চেকপোষ্ট পাইছোঁ চেকপোষ্টৰ পৰা আমি এতিয়া ভূটানত প্ৰৱেশ কৰিম আমি ভূটান গেট পাই গ'লোঁ এয়া হৈছে ভূটান গেট গাইছ আমি আহি পালোঁ গেটত এণ্ট্ৰি কৰিব লাগিব এতিয়া এণ্ট্ৰিটো কৰি লওঁ আমি ব্ৰিজৰ ওপৰত গৈ আছোঁ এইখন ব্ৰিজ চাগে আপোনালোকে ভিডিঅ' বা ৰীল দেখা পাইছে আগতে গাইছ ইয়াতে কি লিখা আছে আপোনালোকে পঢ়িব পাৰিছে নেকি চাওকচোন যদি পঢ়িব পাৰিছে মোক কমেণ্ট কৰি জনাব
আমি এতিয়া গৈ থাকোঁ আগলৈকে ইফালে আজি আৰু ভিতৰলৈকে বেছি যাব নোৱাৰিলোঁ বাকী পিছত আৰু এদিন আহিম ভাই সিদিনাখনে একদম ভিতৰত ভালকৈ দেখাম আপোনালোকক তো গাইছ আমি যাওঁতে যিবিলাক বাগান দেখি গৈছিলোঁ তাতে মই এতিয়া একবাৰ সোমাইছোঁ আৰু মোৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি মই আজি লাইফত ফাৰ্ষ্ট টাইম মানে এনেকৈ নিজ হাতেৰে বাগানত এনেকৈ মানে মোৰ সোমাই হাতেদি আজি চাহপাতৰ গছ মই চুই আছোঁ মানে মোৰ কাৰণে আজি এটা বেলেগ এটা মুমেণ্ট হয় এইটো হ'ব পাৰে কোনোবা ভাবিব যে এইটোনো কি ডাঙৰ কথা কিন্তু মই আজি ফাৰ্ষ্ট টাইম এনেকৈ মই হাতেৰে নিজ হাতেৰে এনেকৈ চাহপাতৰ গছ মই চুব পাইছোঁ আজি আৰু ইয়াতে গোটেই এৰিয়াটো আপোনাৰ চাহ বাগান গোটেই চাহ বাগান নাজানো কিমান আছে গোটেই একদম চাহ বাগান দি ভৰ্তি তো ইয়াতে বহুত মানে হাজাৰ বিঘা মাটিৰ মানে চাহ বাগান হয় মই একবাৰ গোটেই বাগানখন আপোনালোকক একবাৰ দেখাই দিছোঁ আৰু আন্ধাৰো হৈছে ইমান এটা ভাল হেৰি নাহিব তথাপিতো মই দেখাই দিম আৰু চেষ্টা কৰিম তো গাড়ীত আমি কিবা এটা খাই লওঁ এতিয়া ইয়াতে গোটেইকেইটাই অলপ খাইছে কৰি এইটো আমাৰ আগত আগে কোল্ড ড্ৰিংক আৰু এয়া পকৰি তো আমাৰ এইটো আজি বিৰাট দুখ ভিতৰত বেচাৰাক সোমাব নিদিলে বোলে বিৰাট দুখ ৰ'বা আমিও খামতো আৰে অকলে খালে হ'ব নেকি নাখালে খাই আৰে তো ফ্ৰেণ্ডছ আমি এতিয়া আহিব হৈ গ'ল বাকী গৈ থাকোঁ দে ভাই বেয়া চা দে আহিলোঁ দে আহিলোঁ আৰু দে যাওঁ বাই বাই আকৌ আহিম অ'কে তো গৈ থাকোঁ গাইজ এতিয়া ঐ আহিলোঁ বাই বাই A few moments later. দে যাবা বাই বাই তো এতিয়া ই গৈ আছে বাকী বাই বাই পিছত লগ পাম নেক্সট ছানডে তো গাইজ আজি একদম ভাগৰ লাগিছে বাকী বহুত জেগা আজি ট্ৰেভেল কৰিলোঁ প্ৰায় 450 কিলোমিটাৰমান ট্ৰেভেল কৰিছোঁ একদম কঁকালতো অৱস্থা নাই বাকী লগৰটো ঘৰ পালে খবৰটো ল'লোঁ বাকী এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো আই হোপ গাইজ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আগলৈকে ক'ৰ ভিডিঅ' বিচাৰে আপোনালোকে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো দবাই দিব আৰু তেতিয়া আপোনালোকে মই ভিডিঅ' দিলে ন'টিফিকেশ্যন পাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে নতুন মানুহে মোৰ ভিডিঅ'টো পায় নতুন মানুহ ভিডিঅ' জড়িত হয় মোৰ চেনেলত তো আজিলৈকে গাইজ এইখিনিয়ে আগলৈকে নতুন এটা কণ্টেণ্ট লৈ নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই